নমস্কাৰ মই হৈছোঁ উত্তম গগৈ আৰু আপোনালোকে চাই আছে আপোনালোকৰ অতি মৰমৰ চেনেল জ্ঞানম SLPRৰ পৰা এখন নটিচ আহিছে য'ত আপোনালোকৰ বাবে এটা ভাল খবৰ আৰু সেই ভাল খবৰটো হৈছে কম্বাইন ৰিটেন এক্সাম অনুষ্ঠিত হ'ব আৰু এই কম্বাইন ৰিটেন এক্সামবোৰ হ'ব প্লাটুন কমাণ্ডাৰ এছিষ্টেণ্ট জেইলাৰ AB সাব ইন্সপেক্টৰ UB সাব ইন্সপেক্টৰ আৰু AP আৰু সাব ইন্সপেক্টৰ আদি সকলো পৰীক্ষা এটা কম্বাইন ৰিটেন এক্সাম হ'ব আৰু সেই ৰিটেন এক্সামটো হ'ব 2 এপ্ৰিল তাৰিখে অৰ্থাৎ দেওবাৰে আৰু সেই এডমিটসমূহ এই কম্বাইন ৰিটেন এক্সামটো এডমিটটো ডাউনলোড কৰিব পাৰিব 20 তাৰিখ 20 মাৰ্চ অৰ্থাৎ আজি দিনৰ 11টা বজাৰ পৰা গতিকে সকলোৱে নিজৰ নিজৰ এডমিটসমূহ চাই ল'ব আৰু এই এডমিটসমূহ ডাউনলোড কৰিবৰ বাবে বেছি নালাগে আপোনালোকৰ নাম বা ডেট অফ বাৰ্থ নাম আৰু ডেট অফ বাৰ্থ নহ'ল বা এপ্লিকেশ্যন নাম্বাৰটো সৈতেও আপোনালোকে এডমিটটো ডাউনলোড কৰিব পাৰিব আৰু এই এক্সামটো সকলো ডিষ্ট্ৰিক্টতে নহয় আৰু সেই এক্সামৰ বাবে 11টা ডিষ্ট্ৰিক্ট সিলেক্ট কৰি দিছে 11টা চেণ্টাৰত 11 ডিষ্ট্ৰিক্টৰ মুঠ এই এক্সাম হ'ব অনুষ্ঠিত হ'ব আৰু সকলোৱে এতিয়াও প্ৰিপাৰেশ্যন যদি কৰা নাই প্ৰিপাৰেশ্যন কৰিবলৈ আৰম্ভ কৰক আৰু যিহেতু আপোনালোকৰ হাতত 2 সপ্তাহ আছে গতিকে সেই 2 সপ্তাহ সময় অভাৱতে নষ্ট নকৰি পঢ়া শুনা কৰি আপোনালোকে নিজৰ নিজৰ সপোনসমূহ পূৰণ কৰক আৰু যদি আপোনালোকৰ এইকেইদিনত আহিবলগীয়া জিকে বা মেথছৰ যদি ভিডিঅ' লাগে আপোনালোকে মোক কমেণ্ট কৰিব মই সদায় এই কম্বাইন এক্সামটোৰ বাবে ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু সকলোৱে পঢ়া শুনাত লাগি যাওক এতিয়াও সময় আছে গতিকে এতিয়াও যদি ভালকৈ পঢ়া শুনা কৰে নিশ্চয় সফল হ'ব আৰু আপোনালোকে সকলোৱে নিজৰ নিজৰ এডমিটসমূহ ডাউনলোড কৰি চাব পাৰিব